হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই বনাবলৈ ওলাইছোঁ মুহুৰা পিঠা। আহক এতিয়া ষ্টাৰ্ট কৰোঁ। মই মুহুৰা পিঠা কেনেকৈ বনাইছোঁ দেখাম আপোনালোককো। এইখিনি নাৰিকল আৰু এইখিনি গুৰ মই সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি হ'ল পিঠাগুড়ি। অলপ অলপ পানী দি আটা মৰা নিচিনাকৈ মই মাৰি ল'ম। প্ৰথমতে কম পানীতে এয়া মৰা হৈ গ'ল। এয়া দেখিছে নহয় কি ধুনীয়াকৈ মাৰিছোঁ। এয়া দেখিছে নহয় কি ধুনীয়াকৈ এয়া মাৰি লৈছোঁ মই পিঠাগুড়িখিনি। এতিয়া এয়া চচপেনটোত পানী ঢালি ল'ম। 2 মগ পানী দি 2 মগ পানী দিছোঁ আৰু ঢাকন মাৰি ৰাখি দিম। অলপ সময় উতলিবলৈ দিম পানীখিনি। এই নাৰিকল আৰু গুৰখিনি মই হাতেৰে ধুনীয়াকৈ মিক্স কৰি সানি ল'ম। এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া মই পিঠাগুড়িয়ে এয়া লাডু এটা বনাই লৈছোঁ। অকণমান এনেকৈ মই বহলাই ল'ম। ইয়াত এতিয়া গুৰ আৰু নাৰিকল অকণমান সোমাই এইটো বন্ধ কৰি দিম। এয়া দেখিছে নহয় কি ধুনীয়াকৈ হৈছে। এতিয়া উতলি থকা পানীখিনিত এয়া ঢালি দিছোঁ। অলপ সময় ঢাকন লগাই দিম সিজিবৰ কাৰণে। এনেকৈ গোটেইখিনি দি ল'ম। এয়া দেখিছে নহয় কি ধুনীয়াকৈ উতলিছে। এয়া হৈ গ'ল। ঢাকন মাৰি দিলে জলদি হৈ যায়। এয়া দেখিছে নহয় কি ধুনীয়া হৈছে আৰু সিজিছে কি ধুনীয়াকৈ। ধোঁৱা ওলাই আছে। মুহুৰা পিঠা বনাবলৈ একেবাৰে সহজ। এয়া দেখিছে নহয় কি ধুনীয়াকৈ বনি গৈছে। এনেকৈ মই গোটেইখিনি এনেকৈ উলিয়াই ল'ম। এয়া দেখিছে নহয় কি ধুনীয়া লাগিছে দেখিব। এটা মই এনেকৈ ভাঙি দেখাম আপোনালোকক। এয়া দেখিছে নহয় কি ধুনীয়াকৈ ভিতৰখন সিজিছে। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। নেহাই টিভি চাই চাই চাহ খোৱাত লাগি আছে।